নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই আজি বনাম জলফাই জ্বলা মিঠা আচাৰ এই আচাৰটো খাবলৈ বহুত ভাল লাগে আৰু এটো সময়ত যেহেতু জলফাই পায় গতিকে আপোনালোকে বনাব পাৰিব আৰু মোৰ এই ভিডিঅ'টো শেষলৈকে চাব এবাৰ মই বনোৱাৰ নিচিনাকৈ বনাই খাই চাবচোন আহক আমি বনাম জলফাই মিঠা আচাৰ বনাবৰ বাবে মই এইখিনি জলফাই লৈছো আধা কিলোতকৈ অলপ বেছি আছে এতিয়া জলফাইবিলাক পুৰত হৈছে গতিকে এটো সময়তে আচাৰ বনাবলৈ ভাল এতিয়া এইখিনি জলফাই প্ৰথমতে মই অলপ পানীত প্ৰায় 5 মিনিট বা 10 মিনিট মানৰ ভিতৰতে হৈ যাব অলপ কালাৰটো চেঞ্জ হ'লে আমি নমাই দিম খুব বেছি উতলাব নালাগে গতিকে প্ৰথমতে জলফাইখিনি অকমান বইল কৰি লওঁ এতিয়া এখন কেৰাহীত মই পানী গৰম কৰি লৈছো এতিয়া ইয়াতে জলফাইখিনি দি দিম জলফাইটো প্ৰেছাৰত দি নিদিব প্ৰেছাৰত দি দিলে বেছিকৈ সিজি যায় আৰু তেতিয়া আচাৰটো টেষ্ট নোহোৱা হয় সেইটো কাৰণে এখন কেৰাহী বা চচপেনত অলপ এই সেউজীয়া কালাৰটোৰ পৰা গৈ পেলাই যেতিয়া অলপ ব্ৰাউন নিচিনা কালাৰটো আহে তেতিয়া এইটো হৈয়ে যায় অকণমান উতলিব আৰু ইয়াত এতিয়া আমি অকণমান নিমখ দি দিম জলফাই মিঠা আচাৰটো খাবলৈ বিৰাট টেষ্টি হয় আপোনালোকে যদি আগতে বনোৱা নাই বনাব খালি ইয়াৰ জোখবিলাক ঠিকমতে হ'ব লাগে গতিকে মই যেনেকৈ বনাইছোঁ আপোনালোকে যদি আগতে বনোৱা নাই ভালদৰে ভিডিঅ'টো চাই পেলাই আপোনালোকে এবাৰ বনাব আৰু খাই চাব কিমান টেষ্টি হয় অকণমান উতলক 5 মিনিট মান উতলক তাৰপিছত আকৌ চাম কিমানটো হৈছে এয়া 5 মিনিটৰ পিছত এয়া চাওক এয়া জলফাইবিলাক অকণমান ফাটি গৈছে এইটো হৈ গ'ল এতিয়া আমি পানীখিনিৰ পৰা উলিয়াই অকণমান শুকাবলৈ দিম জলফাইখিনি এনেকৈ ফুটা থকা খৰাহী এটাত ভালদৰে পানীটো যাবলৈ দিব আৰু যদি ৰ'দ দিয়ে অকণমান ৰ'দতো উলিয়াই দিব পাৰিব আৰু ইয়াৰ যিবিলাক ঠাৰি আছে এইবিলাক ঠাৰি চব কিছুমান মই আঁতৰালোঁ এতিয়া ঠাৰিবিলাক আঁতৰাই পেলাই এখন পেপাৰত দেখিব আপোনালোকে মই অকণমান চেপেটা কৰি দিম কিছুমান গুটি উলিয়াই দিম আৰু অলপ গুটি ৰাখিম এনেকৈ কিছুমান আঁতৰাই দিব আৰু গুটিবিলাক সব নেৰাখো কিছুমান গুটি আঁতৰাই দিম কিছুমান ৰাখিম আৰু এনেকৈ অলপ ভাঙি দিওঁ এতিয়া আমাক যিখিনি মছলা লাগিব ইয়াত মই অকণমান পাঁচফোৰণ আৰু এয়া পাঁচফোৰণ আৰু শুকান জলকীয়া লৈছোঁ এইকেইটা তেলত দিম দেখিব আপোনালোকে বনাওঁতে আৰু এটো কাশ্মীৰী মিৰ্চ আৰু নিমখ অকণমান দিম এতিয়া এই মছলাখিনি মেইন এইখিনিত গোটা জিৰা আছে ধনিয়া আছে জনি আছে আৰু চফ আছে আৰু বগা সৰিয়হ আছে এইখিনি আপোনালোকে যিমানটো আচাৰ বনাব সিমানটোৰ পৰিমাণ অনুসৰি মছলা দিব গতিকে মোৰ জলফাই আধা কিলোতকৈ অকণমান বেছি আছে সেইকাৰণে মই এইখিনি ইমানখিনি মছলা লৈছোঁ আৰু গুড় লাগিব গুড় প্ৰায় এপোৱা গুড়ে আছে ইয়াত কাৰণ মিঠা আচাৰ সদায় গুড়টো অকণমান বেছিকৈ লাগে এতিয়া এই মছলাখিনি অকণমান কেৰাহীত ভাজি ল'ব লাগিব ভাজি লৈ পেলাই আমি খুন্দি ল'ব লাগিব এখন কেৰাহী অকণমান গৰম কৰি লৈছোঁ তাৰপিছত এতিয়া এই গোটা মছলাখিনি অকণমান গৰম কৰি ল'ম পুৰি যাবলৈ দিব নালাগিব অলপ গৰম কৰি ল'ম খুন্দিব পৰাকৈ আৰু এইখিনি গৰম হোৱাৰ পাছত গুড়ি কৰি ল'ম এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ তেলটো অকণমান ইয়াত বেছিকৈ লাগে ডাঙৰ চামুচে প্ৰায় 5 চামুচ তেল মই দিছোঁ
তেলটো গৰম হৈছে এতিয়া পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণটো যেতিয়া ফুটিব শুকান জলকীয়া কেইটা সৰু সৰুকৈ টুকুৰা কৰি লৈ দি দিছোঁ শুকান জলকীয়া কেইটা যেতিয়া অলপ ক'লা ক'লা নিচিনা হ'ব আৰু হৈছে এতিয়া ইয়াতে জলফাইখিনি দি দিব লাগিব আৰু এইটো সময়তে গেছৰ ফ্লেমটো কমাই ৰাখিব গেছৰ ফ্লেমটো কমাই পেলাই গোটেইখিনি জলফাই দি খুব ভালকৈ লৰাব লাগিব প্ৰায় 10 মিনিটমান সময় জলফাইখিনি ভাজি থাকিব লাগিব ইয়াতে ইয়াৰ যাতে ভালদৰে শুকাই যায় পানীটো আমি যদিও অকমান পানীটো শুকুৱাই দিছোঁ তথাপি এইটো ভাজি ভাজি এনেকৈ এইটো মই গেছটো কমাই ৰাখিব এতিয়া যদিও আমি মিঠা আচাৰ বনাওঁ তথাপি ইয়াক টেষ্টৰ কাৰণে আমি নিমখ দিবই লাগিব মই অকণমান নিমখ দি দিছোঁ পুৰা 1 চামুচ নহয় আধা চামুচতকৈ অকণমান বেছি দিছোঁ আৰু জ্বলা হ'বৰ কাৰণে 2 চামুচ আধা ৰেড চিলি পাউডাৰ দিছোঁ অকণমান আচাৰটো জ্বলা মিঠা হ'লে খাবলৈ ভাল লাগে সেইটো কাৰণে অকণমান জ্বলা দিছোঁ আৰু যদি আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে বনায় তেতিয়াহ'লে অকণমান জ্বলাটো কমাই দিব কিছুমানে জ্বলা হ'লে বেয়া পায় বেছি জ্বলা খাব নোৱাৰে ল'ৰা ছোৱালী গতিকে কমাই দিব আৰু এনেকৈ 10 মিনিট সময় কম জুইতে ভাজিব লাগিব এয়া ভজা হৈ গৈছে এতিয়া এইটো সময়তে আমি যিখিনি গুড়ি মছলা বনাইছিলোঁ সেই মছলাখিনি দিম মই গুড়ি কৰি থোৱা মছলাখিনি মছলাটো সদায় নিজেই অকণমান আচাৰটো যিমানটো হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি মছলাৰ পৰিমাণটো হ'ব গোটা মছলাখিনি অকণমান ভাজি পেলাই গুড়ি কৰি ল'লে তেতিয়া বিৰাট ধুনীয়া গোন্ধ ওলায় আৰু আচাৰটো খাবলৈ বহুত টেষ্টি হয় তেতিয়া এইখিনি দি পেলাই ভালদৰে লৰাই দিওঁ এতিয়া আমি ইয়াতে গুড়খিনি দি দিম আৰু এই গুড়খিনি দিয়াৰ পাছত কেতিয়াও আৰু এইটো এৰি থৈ যাব নালাগে কাৰণ গুড়খিনি খুব ধুনীয়াকৈ ইয়াৰ লগত মিক্স কৰিব লাগিব কিয়নো গুড়খিনি গলি যাব গতিকে ইয়াৰ লগত জলফাইটোৰ লগত ধুনীয়াকৈ গুড়খিনি মিক্স কৰিব লাগিব আৰু এইটো সময়ত গেছটো অলপ মিডিয়াম ফ্লেমত ৰাখিব এয়া চাওক
বহুত ধুনীয়া কালাৰ হৈছে আৰু এই গুড়টো এনেকৈ অলপ ঢিলা ঢিলা হৈ থাকোঁতেই আচাৰটো হৈয়ে যায়, কাৰণ নহ'লে বেছি ভাজি থাকিলে টান হৈ যাব আৰু দেখাত মানে আৰু অকণমান দেৰি ভাজিব লাগে বুলি ভবা হয়, কিন্তু একচুৱেলি এইটো হৈয়ে গৈছে। আৰু যদি বেছি দিনলৈকে থাকিবলৈ হয় এইটো সময়তে আপোনালোকে অকণমান ভিনেগাৰ দি দিব। গতিকে মোৰতো এয়া বেছি আচাৰ নহয়, সোনকালেই শেষ হৈ যাব, গতিকে সেইকাৰণে মই ভিনেগাৰ দিয়া নাই। কিন্তু বেছি দিন ৰাখিবলৈ হ'লে এইটো সময়তে অলপ ভিনেগাৰ দি অকণমান লৰাই পেলাই অফ কৰি দিব। মই গেছটো অফ কৰি দিওঁ, তাৰপিছত বেলেগ এটা বাউললৈ কাঢ়ি দিওঁ। এয়া ধুনীয়া জোখৰ হৈছে। গতিকে আপোনালোকেও এনেদৰে এবাৰ বনাই চাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব খাই কেনেকুৱা পালে। ধন্যবাদ।